Hello, welcome back to my YouTube channel. Guys, আজি উডি মুডি বনলু ব্লগটো কাৰণ মানে কাপোৰ নে আকৌ এই পিনবা কাৰণে অকল এটা হাফেট পিন্ধি আছো তা গাইজ পিনবা নহৈছে কাপোৰ নহৈছে আকৌ সব কাপোৰ মা জিকি আছে বস্তু বাহানি যত যেনেকৈ আপোনালোকে দেখাইছো বলক ঘৰৰ ভিতৰত পানী উমছি মানে মানুহ থকা ঘৰৰ পানী উমছি সব পানী উমছি সব পিছফালে পানী সব দাদা ভিডিও আৰম্ভ কৰোঁ আপোনালোকে চাই থাকক ভিডিও সাবস্ক্রাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব গাইজ ভিডিও স্কিপ নকৰিব চাই থাকক গাঁৱৰ ভিতৰৰ জায়গা এইবিলাক নালাবিলাক সব মানে পানী জমা হৈছে এইফালে আৰু এইফালে পানী এই মানুহৰ ঘৰৰ অৱস্থা এয়া চাওক পাছত ভিতৰত পানী এইফালে গোটেই পানী সব মানুহৰ ঘৰৰ ভিতৰত আমাৰ যিমান মানুহ আছে এইখিনি মানে ওচৰৰখিনি গোটেইখিনি পানী চাওক সব ভিতৰত পানী সোমাইছে ৰাস্তাটো কিমান বাগৰিছে তো দেখা আছে বলো সব পানী সব মানে এৰে সিদিনা এটা মানে এৰে আগৰ ব্লগটো যে মই দিছিলোঁ আপলোড দিছিলোঁ তাতে পানী মানে বহুত কম মানে সেইটো মানে আৰম্ভণি আছিল এয়া চাওক এৰে আগৰ পৰা পানী এটা যি গ'ল ডাঙৰ বানপানী গ'ল সেই বানপানীৰ সমান এইটোও হৈছে পানী এইটো আমাৰ ৰাস্তা ইমান অসহায় আমাৰ চেইন গেপৰ ৰাস্তাটো একদম পুৰা মেইন হাইৱেলৈকে নেশ্যনেল এই হাইৱেটো 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ তালৈকে এই যিটো ৰাস্তা আছে ৰাস্তাটো গোটেই মানে সেই সিদিনা এনেকৈ গৈছিলোঁ খোজকাঢ়ি এই আগৰ ব্লকটোতে তাতে পানী উঠা নাছিল অলপ পানী আছিল আজি চাওক এই গোটেই সব পানী ভিতৰ ওপৰত এই পানী বাগৰি আছে চাওক কালি এনেকৈ আহিছিলোঁ কালি বাগৰা নাছিল আৰু আজি এই হ'লে বাগৰি লাগে পানী এক ৰাতিৰ ভিতৰত দিন গোটেই চপৰাতি পানী মানে বৰষুণ মাৰিছে নন ষ্টপ বৰষুণ মাৰিছে পথাৰ চাওক এই মাজত ঘৰ ইমান সব তল গৈছে বানপানী সব মানে আমাক বহুত হাৰাশাস্তি কৰি ৰাখছি আকৌ বৰ্তমান খাব নাই কালিৰ পৰা কালি ক'লোঁ না আপোনালোকক গাইজ 2টা বজাৰ পৰা ৰাতি 2টা বজাৰ পৰা আছোঁ মানে সেনেকৈ ৰাতি 2টা বজাৰ পৰা একো বৰ্তমান আজিলৈকে পানী দিব এই পাৰা নাই খাবা পথাৰ এইখন পথাৰ চাওঁ গোটেই সমান এইটো মাছ জান হয় জান আৰু পথাৰ গোটেই সমান হৈছে এই কাপোৰ জিকিল এক আঁঠে পানী মেইন ৰাস্তাতে ইমান ওখ ৰাস্তাতে এক আঁঠে পানী আজি চাব ইণ্টাৰভিউ গাইজ SSBৰ আজি ট্ৰিটমেণ্টৰ ইণ্টাৰভিউ আছে গুৱাহাটী ইকম টাৱাৰত তাতে যাব লাগিব আৰু এয়া চব পানী এক আঁঠে পানী রাস্তা এইখান দলং আমার বাহর দলং খান ওতে সমানে গেছি ট্রান্সফর্মার কাছে মেইন একবাৰ হাইৱেৰ পৰা আহিলোঁ ফুৰি তাক একবাৰ ইফালে দেখি যাওঁ মানে যিটো আমাৰ গাঁৱৰ ভিতৰ আছে একবাৰ সেইফালে যাওঁ চাবা আমাৰ গাঁৱৰ ভিতৰতো একবাৰ দেখাইছোঁ বলক কাই কেনেকৈ পানী ডুবি আছে সব ঘৰবিলাক দেখাইছোঁ আৰু লগতে আমাৰ সেই ঘৰটো চাই লওক আৰু আমাৰ যিখিনি ওচৰৰ মানুহ আছে আৰু সেইখিনি বস্তু চাই লওক একেলগে স্কিপ নকৰিব ভিডিঅ'টো চক পানী সেই একদম পূৰা চোতাললৈকে আহিছে পানী সব চোতালত পানী উঠছে চোতালত পানী উঠাৰ কাৰণ নাইয়ে এনেকুৱা পানী 2বাৰ দেখিলোঁ জন্মৰ পৰা এইখন মানে এৰিয়াত আমি বামুণবৈত বৰ্তমান গাঁৱৰ বাসিন্দা নমাটি বুলি কোৱা মৌজা ভাল্লাচক তাতে সেই বাসিন্দা মানে 2বাৰ দেখিলোঁ পানী সেনে পানী একবাৰ এৰে আগৰ মোটামুটি এৰে 1 বছৰ 1-1.5 বছৰমান আগত মানে গ'ল বানপানী সেই বানপানীৰ দৰে এইটো বানপানী
সেই ঘৰত সোমাল বাকী এনে নন ষ্টপ বানপানী হৈ থাকে বাৰু তথাপিতো আৰু মানে সীমা এটা নহয় পানী মানে ঘৰৰ ভিতৰত পানী নোসোমায় কিন্তু এইবাৰেই পানী সোমছে এতিয়া যিটো আগৰবাৰ গ'ল সেইটো পানী সোমছে আৰু বাহিৰৰ অৱস্থা এই লেট্ৰিন বাথৰুম এই চক চেৰি ইয়াৰ পিছফাল বাৰীৰ পিছফাল দমকলৰ পৰা চিনিয়ে নাপায় এইবিলাক চব পানী চব পিছফাল একদম পুৰা গোটেই পুৰা সমান হৈ গৈছে দমকলৰ পৰা দেখাই নাপায় এটা ৰুমৰ পৰা এটা ৰুমলৈকে ট্ৰেন্সফাৰ কৰিছোঁ ৰাতি 2 বজাত এয়া চাওক পানী মৰে চাওক ইমান অসমান এই চব একাঠো পানী চাব পিছ ঘৰটো আৰু ঘৰৰ ভিতৰৰ অৱস্থা কি কৰিছে দেখা আছে ৰ'ব ভিতৰত যাই পেলাই চব মাটি চাটি চব হৈ গৈছে চব কম দিনৰ ভিতৰতে এই মোটামুটি 2 মান বজাৰ পৰা ৰাতি মোটামুটি 2 মান বজাৰ পৰা ইটাকলৈকে ইফালে লাইটটো দিছোঁ ৰ'ব ইনভাৰ্টাৰৰ চাৰ্জো নাই এয়া চাওক ইয়াৰ ভিতৰত পানী ক'ত নি থ'ব লগা আছে বস্তুবিলাক ইনভাৰ্টাৰ থ'ব লগা আছে এনেকৈ চব ভিতৰত পানী সোমাইছে এইটো ৰুমতো গোটেই পানী সোমছে এই দি চাওক ভিতৰৰ এই পানী এই ভিতৰত চাওক পানী ইফালেও এইটো চাওক কিমান পানী ইমান এয়া চব পানী এই চিলিণ্ডাৰৰ ওপৰত আছে ফেন আছে ওপৰত এনেকৈ পানী চব পানী চব মানে ভিতৰত যাব নোৱাৰা হৈছে চব চাঙত থ'ব লগা আছে চব ইনভাৰ্টাৰ উঠিছে পৰা ইহঁত টেবুলৰ ওপৰত পানীৰ পাতত এতিয়া আমি একবাৰ বাহিৰত আগফালে যাওঁ মানে আপোনাৰ মেইন আমাৰ হাৱৈৰ ফালে যাওঁ বানপানী দেখাইছোঁ বলক এই বানপানী এবাৰ দিছোঁ ছেকেণ্ড পাৰ্ট গাইছ বলক আপোনালোকক দেখাইছোঁ এয়া হৈছে আমাৰ ভিতৰ ভাগেই মানে ভিতৰতো চব সমান এয়া পানী চব একাঠো পানী এয়া চব পানী চব ঘৰৰ ভিতৰত পানী চব সকলো ঘৰতে পানী মানে কাৰো ঘৰত আমাৰ এই যিটো আছে ওচৰত চবৰ ঘৰতে পানী সোমাইছে কাৰো ঘৰত পানী নোসোমাকৈ নাই এইটো আমাৰ ডাঙৰ মাহঁতৰ ঘৰ দেখা আছে বলো ডাঙৰ মাহঁতৰ ঘৰত পানী চাওক পিছফালেতো যাবই নোৱাৰি এইটো বাহাটোৱে পানী পৰি আছে এই পথাৰৰ এই বেৰা সমান পিছফালটো যাবই নোৱাৰি চব পানী এইটো ঘৰৰ ভিতৰত এই চৰকাৰে এই ঘৰ পাইছিল ঘৰ পোৱাৰ কাৰণে বৰ্তমান মানুহখিনি তাতেই আছে অনবৰত থকা জেগা নাই চব ভিতৰত পানী সোমছে চব পানী মোটামুটি একাঠো পানীয়ে নন ষ্টপ পানী বৰষুণ আহি আছে গাই ডাঙৰ মাতৰ ঘৰ যদি পানী উঠে আধা আছে 4 আঙুল মান আছে উঠা লগা পানী এয়া আছে আমাৰ এইটো ৰাস্তাদি আমাৰ মেইন হিৰলৈকে যায় মানে ভিতৰে আমাৰ মেইন যিটো চৌক আছে চেণ্টাৰ আছে ভাল্লা চৌক বুলি কয় তালৈ যায় এয়া চব পথাৰখন এইটো মেইন মাজত পুখুৰী এইটো যি গছবিলাক দি আছে চব পুখুৰী এইটো বাকী চব বগা চব পুৰা একদম সাগৰা নিছে পুৰা পানী চব সকলোৰে পানীতে চব ঘৰে পানী আছে মানে সোমাইছে পানী কাৰো ঘৰত পানী নোসোমা নাই ভিডিঅ'টো চাই কেনে পেলাই কম জনাই দিব গাইজ আৰু যাতে চেনেলটো মই ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব গাইজ আৰু গাইজ বানপানীৰ সময় আৰু কি কৰিব এনেকৈ থাকিব লাগিব গাইজ ভিডিঅ'টো গাইজ এতিয়া এণ্ড কৰোঁ বাই